চুঙাত দিয়া হাঁহৰ মাংস। আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আৰু এতিয়া জুইশালত আছোঁ আৰু আজি ৰাতিপুৱাই আহি পালোঁ। মোৰ আগৰ ভিডিঅ' চোৱাসকলে গম পাইছে মই ঘৰত নাছিলোঁ। আৰু আহি জুইশালত এইফালে বৌয়ে চেয়া দি আছে ভাত, আৰু এইফালে এই বৌয়ে অলপ হেল্প কৰি দিলে কিবা কিবি কটা মেলা। তাৰপিছত আকৌ এইফালে আজি হাঁহৰ মাংস, পানী কোমোৰা, তাৰপিছত আকৌ এইখিনি চুঙা দিবৰ কাৰণে এইটো ৰেডি কৰি চুঙা, আৰু এইফালে মাছ ফ্ৰাই কৰা হৈ গ'ল। তেনেকৈ আৰু আজি খানাটো তেনেকৈ লগে ভাগে খালে ভাল লাগে। সেইটো কাৰণে আমি গধূলি সময়টো প্ৰায় এনেকৈ জুইশালটোত সোমাই লৈছোঁ আৰু দেখুৱাই থাকিম মাজে মাজে। আৰু এইটো বেছি দিনৰ নহয়, জুইশালটো বনাইছোঁ। আমাৰ এজনী বইল মাছটনি এতিয়া চুঙাটো ভৰাই দিওঁ ন, এইখিনি চুঙাটো দি লওঁ। আৰু ইয়াত জলকীয়া, মছলা পাত, পিঁয়াজ, আদা নহৰু অলপ সানি দিছোঁ, আৰু জলকীয়া গুড়ি, চুঙাত দিয়া হাঁহৰ মাংস। অলপ পিছত মই এনেই অলপ তেল ভৰাই দিম। আৰু মছলা পাত বুলি কৈছোঁ যে সেই মছলা পাতকেইটা হৈছে নগা ধনিয়া আৰু এটা মছলা পাত ব্যৱহাৰ কৰিছোঁ। আৰু মছলা পাতটো ঘৰতে ৰুই লৈছোঁ আৰু বহুত ধুনীয়া এটা চেণ্ট আহে। আৰু আপোনালোকে যদি চাবলৈ বিচাৰে পাতটো মোক কমেণ্ট কৰিব, মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আৰু যদি সেই দুটা বস্তু নাথাকে তেতিয়া যিটো ধনিয়া আমি ব্যৱহাৰ কৰোঁ, ধনিয়া পাত, সেইটো আৰু কাজি নেমুৰ আগটো ব্যৱহাৰ কৰিলেও বহুত ধুনীয়া এটা গোন্ধ আহে আৰু টেষ্টটো বহুত ভাল হয়। মই কেতিয়াবা তেনেকৈও ব্যৱহাৰ কৰোঁ। আৰু চুঙাটো দিয়াৰ পিছত জুইটো ডাঙৰকৈ জ্বলাই দিলে নহ'ব। জুইটো ডাঙৰকৈ জ্বলাই দিলে চুঙাটো জ্বলি যাব আৰু মাংসখিনি নিসিজিব। চুঙাটো দিয়াৰ আগে চৌকাটোত জুই জ্বলাই গৰম কৰি থৈ দিব লাগিব চৌকাটো, তেতিয়া ধুনীয়াকৈ মাংসখিনি সিজিব। এইফালে দেখা পাইছে কিমান ধুনীয়াকৈ এটা এটা হৈছে। কুকাৰত বনালে যিমান ভাল লাগে এনেকৈ বনালে বহুত বেছি ভাল লাগে। সেইটো কাৰণে আমি প্ৰায় চেয়া দিয়া ভাতে খাওঁ। আৰু ইমান ধুনীয়াকৈ এটা এটা হৈছে দেখা পাইছে।
এইফালে পানী কোমোৰা আৰু হাঁহৰ মাংস ৰেডি হৈ গৈছে। আৰু কচু পোৰাখিনিও ৰেডি হৈ গ'ল আৰু ইয়াত কেঁচা মিঠাতেল আৰু নিমখ অকণমান দি পিটিকি ল'লেই হৈ যাব। মাংসটো ইমান মজা লাগিছে আৰু মই এতিয়া খাই লওঁ আৰু আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।